নারায়ণ গভীর চিন্তা মগ্ন আমি যেন কিবা জানকংহে পাম দেৱকী এই গভীৰ সংকটত পৰি ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ আদি একেবাৰে উপায়হীন হৈ পৰিছে দেৱকী এই মাত্ৰ আকাশী বাণীয়ে কৈ গ'ল দেৱকী এই মাত্ৰ আকাশী বাণীয়ে কৈ গ'ল পৃথিবী যেন প্রভু এই পৃথিবীত কেবল পানী থাকিব দেৱকী তাৰ বাহিৰে আৰু একো নাথাকিব সেই মহাপুৰ দৈত্যবোৰ একেবাৰে ভক্তিকাৰী হৈ প্ৰভু দেৱকী এই অসুৰবোৰক পাঠ কৰিবলৈ কিমান সময়ত প্ৰয়োজন দুষ্টমন আৰু পঞ্চপালন কৰিবই লাগিব আপুনি কথাটো একেবাৰে বাদলকৈ ভাবিছে ভাবি চাওক এবাৰ ধ্বংস হোৱা পৃথিৱী পুনৰ গঢ় দিয়াটো কিমান কষ্ট হ'ব পাৰে অৱশ্যে ঠিকেই এই মহাপ্ৰলয়ত কোনো আছিলে দেৱকী প্ৰভু আকাশী বাণীয়ে কৈ গ'ল প্ৰভু জম্বুদ্বীপৰ ৰাজা সত্যবত দেৱকী জম্বুদ্বীপৰ ৰাজা সত্যবত হেনো এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব সত্যবত মহাধাৰীৰ তেওঁৰ দ্বাৰাই সৃষ্টি ৰক্ষা কৰিব পাৰিব কিন্তু আপুনি কেনেকৈ জানিলে দেৱকী নাৰায়ণ 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 দেৱকী প্ৰভু এই মহাপ্ৰলয় হোৱাৰ আগে আগে পৃথিৱীৰ সকলো প্ৰয়োজনীয় বস্তু ৰাখিবলৈ সত্যবতক চিৰ বন্ধুক কেনেকৈ ৰাখিব লাগে কেনেকৈ ৰাখিলে সৃষ্টি ৰক্ষা কৰিব পাৰি তাৰ ব্যৱস্থা কৰিব পাৰিলে প্ৰভু সৃষ্টি ৰক্ষা কৰা হ'ব ময়ো তাকেই পৰিকল্পনা সময়ত ব্যৱহাৰ কৰিব লাগিব দেৱকী এই বাৰ্তা তুমি এতিয়া গৈ জনসমাজৰ মাজত বিলাই দিয়াগৈ প্ৰভুৰ ওচৰত সদায় থাকিব ৰ'ব এই দেখি নাৰদ বাৰ প্ৰভু দেৱকী পুনৰ শ্ৰীচৰণত জনাই প্ৰণিপাত তাকে মাগিছো বিদায় সৰ্বা ব্ৰহ্মা পদ পবিত্ৰ পৰমং পবিত্ৰ পৰমং ভৱ পবিত্ৰ পৰমং ভৱৰে ভৱৰে দেখিলো